गोरिबनि लांगोनायाव बिटिसि सोरखार हाबाफारि बे मोन्थोरखौ लानानै बिटिसिनि गाहाय प्रमद बर'आ नखर बियाब गयबारियाव गोरिब नखरफोरनाव थांनानै खौरां लाहोयो आरो बिटिसि खुंथाया गोरिब नखरनि बेरामिनि फाहामथायनि थाखाय बिबान लायो। प्रमद बर' बिथाङा गुबुन गुबुन बिफाननि साख्रि आवलाफोरखौ लोगोआव लानानै गोरिब नखरफोरनाव खौरां लाहैना सोरखारि थाग्रा न' रेशन कार्ड आयुष्मान कार्ड बायदिखौ लाफानानै बायदिसिना सोरखारि खाबु मोनैफोरनो बे खाबुखौ होनो थाखाय थांफानाय साख्रि आवलाफोरखौ बिथोन होयो। আমাৰ ইয়াত হেল্থ যিটো সাৰ্ভিসেছ এইটো যেনেকৈ লাগে তেনেকৈ গঢ় লৈ উঠা নাই। আমাক বহুত মানে আমাৰ CHC আছে PHC আছে সেইবিলাক ডক্টৰ নাই আৰু বহুত জায়গাত ডক্টৰ থাকিলেও ট্ৰিটমেণ্টবিলাক তেনেকুৱা দিব নোৱাৰে। তো সেইকাৰণে আজি বহুত মানুহে তেনেকুৱা বহুত বিভিন্ন বেমাৰত ভুগি আছে। সৰু সৰু বেমাৰ ডাঙৰ ডাঙৰ বেমাৰ আপুনি মানে মানুহবিলাকে ভুগি আছে। ইফালে হেল্থ এৱাৰনেছ আমি আনিবলৈ পৰা নাই। নিউট্ৰিশ্যনৰ অভাৱ আছে, আইৰণৰ মানে ডিফিচিয়েঞ্চি আছে, খাদ্য ঠিকমতে খাবলৈ নাপায়। এনেকুৱা কাৰণে বহুত মানুহবিলাক বেমাৰ হৈছে। আৰু ইয়াত আমাৰ যিটো আমাৰ BTC এৰিয়াৰ কাৰণে আমাৰ MCLৰ এটা ফাণ্ড আছে। সকলো MCLে আমি আমাৰ নিজৰ নিজৰ সমষ্টিত যিসকলে তেনেকুৱা হেল্থ প্ৰব্লেম আছে আমি ছাপোৰ্ট কৰিব পাৰোঁ। ষ্টুডেণ্ট সকলকো অলপ আমি ছাপোৰ্ট কৰিব পাৰোঁ। আৰু সেইকাৰণে মই আজি যিসকল ৰোগী লগ পাইছোঁ তেখেতসকলক সহায় কৰিম বুলি কৈছোঁ আৰু তেখেতসকলক সহায় কৰিম। এতিয়াও আমাৰ ৩-৪জনমান পেচেণ্ট চেন্নাইত আছে, গুৱাহাটীত বহুত পেচেণ্ট আছে। আমি সবকে হেল্প কৰি আছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চেন্নাইৰ এটা হস্পিটেলৰ লগত অসম চৰকাৰে MOU কৰিছে আৰু তাত আমাৰ 4খন ডিষ্ট্ৰিক্টৰ পেচেণ্টবিলাকক প্ৰাধান্য দিয়া হৈছে। সেই পেচেণ্টবিলাক যিবিলাক ক্ৰিটিকেল পেচেণ্ট সেইসকলক আমি যিমান পাৰোঁ বাহিৰতো চিকিৎসা কৰাৰ কাৰণে চেষ্টা কৰিম। কিন্তু এতিয়ালৈকে আমাৰ যিটো অটল অমৃত কাৰ্ড থাকিব লাগে বা আয়ুষ্মান ভাৰত কাৰ্ড থাকিব লাগে বহুখিনি পৰিয়ালৰ হাতত ইটো নাই। গতিকে আমি হেল্থ ডিপাৰ্টমেণ্টৰ EMক মই নিৰ্দেশ দিছোঁ যে আমাৰ যিমানখিনি আমাৰ ইয়াত পৰিয়াল আছে যিসকলে এইটো প্ৰাপ্য সকলোকো মানে সেই কাৰ্ডটো দিয়াৰ কাৰণে অহা 2 মাহৰ ভিতৰত ব্যৱস্থা কৰিব লাগে। আমি এটা পৰিৱৰ্তনৰ শ্লোগান এটা ৰাখিছিলোঁ ইলেকশ্যনৰ আগত আৰু এতিয়া সেই পৰিৱৰ্তনটো আমি বাস্তৱত ৰূপায়ণ কৰিব ওলাইছোঁ আৰু চাবলৈ বিচাৰিছোঁ। আৰু সেইকাৰণে এতিয়া আমাৰ EM সকল MCLA সকলোৱে ঘৰে ঘৰে গৈছে যিসকলে আজি ঘৰ পোৱাৰ পৰা বঞ্চিত হৈ আছে ইমান বছৰে আগৰ চৰকাৰৰ দিনত। যিসকলে আজি অটল অমৃত কাৰ্ড পোৱা নাই, কোনোবা ৰেচন কাৰ্ড পোৱা নাই, গভৰ্ণমেণ্টৰ বহুতখিনি সুবিধা আছে সেই সুবিধাবিলাক আজিলৈকে পোৱা নাই। এইখিনি কিয় পোৱা নাই এইটোৰ কাৰণে আমি এতিয়া BTR চৰকাৰ এইটো মানে দুখীয়াৰ পদূলিত বা ৰাইজৰ পদূলিত এইটো আমি লৈ আহিছোঁ। আৰু আমি বহুতখিনি উপলব্ধি কৰিছোঁ ইয়াত। এতিয়া আমাৰ প্ৰশাসন যন্ত্ৰটো ঠিকমতে কাম নকৰাৰ কাৰণে বা আজি ফেইল হোৱাৰ কাৰণে এনেকুৱা বহুত দৰিদ্ৰ পৰিয়াল আমাৰ ইয়াত আছে যিসকলে নেকি আজি ইভেন মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। সেইকাৰণে আজি যিটো অসমত এটা নতুন এটা পৰিৱৰ্তন আহিছে, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন এটা আত্মনিৰ্ভৰশীল অসম গঢ়িব বিচাৰিছে। যেনেকৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতখন আত্মনিৰ্ভৰশীল ভাৰত এটা গঢ়িব বিচাৰিছে। আৰু তেখেতৰ গাইডেন্সতে এতিয়া আমি বড়োলেণ্ড অঞ্চলত কি সমস্যা আছে সেই গোটেই সমস্যাটো আমি চাবলৈ নিজে আমি গাঁৱে গাঁৱে ঘৰে ঘৰে আহিছোঁ। আৰু সেইখিনি উপলব্ধি কৰাৰ পিছত এতিয়া সেইখিনি পৰিয়াল বা তেনেকুৱা পপুলেশ্যন যিটো আছে জনসংখ্যা সেইখিনিক এটা ভাল অৱস্থালৈ লৈ আহিব। আমাৰ এটা নতুন সংগ্ৰাম আৰম্ভ হৈছে আৰু ইয়াত উন্নয়নৰ সংগ্ৰাম, এইটো সকলোকে নিজৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰাৰ সংগ্ৰাম, শান্তি সম্প্ৰীতিৰে সমাজখন আগুৱাই লৈ যোৱাৰ এটা সংগ্ৰাম আৰম্ভ হৈছে। বাক্সানিफ्राय दीपक कुमार पाठक इनसाइड एनी बर'।